মাৰিলে এই কলিয়া ও মহারাজ এই মহারাজ মাৰিব যাওঁ বুলি ভাত ঘূৰি আহিছে মই ইমান ভয় কৰা নাই ৰাতিপুৱা লৈ যায় মহাৰাজক একো কৰিব নোৱাৰিলেও কোঠাটো সন্মুখত গৈ কেয়া থাকে তুমি তই কি জানা তই ইমান ঘূৰি আহি তোৰ সংঘাত আৰু পিছত তই ইমান খুব খাই আছ মই ভয় নকৰোঁ নাৰী অকণমান কৰিলে মোক সহ্য নকয় জানো মোক ভণ্টি কয় ইমান ভাল পাওঁ তইতো মোক ভণ্টি জানো দুটালে চোৱা তাই কেতিয়াবা আৰু যা তাক মই কিমান মৰম কৰোঁ তইতো ভাল এই লোকৰ হাতেৰে মোৰ ভণ্টিক মই বিয়া দিছোঁ মাটিৰ ফল মাগি তাইক বিয়া দিছোঁ মাটি বেচি দিছোঁ তেনেকৈ ৰাতি পাৰ হৈ ছাগলী চুৰ কৰি সেই ধৰি ভূঞাকে ভাল পাওঁ বিয়া দিছ লোকৰ ঘৰত ছাগলী চুৰ কৰি বিয়া খুৱাইছ যে বিশ্বাস কৰা নাই এতিয়াও দেখুৱাই দিব দেখুৱাব নোৱাৰা যেনে পাতি খুচ আছে কাৰণে দেখুওৱা ইমান ভাল পাওঁ মহাৰাজ ভনীয়েকক এইটো কৰিব লাগিলে বছৰ আৰু ভণ্টি মোৰ ভণ্টি পঢ়াই দিছে আমাৰ ভণ্টি আৰু সকলোৱে খবৰলৈ ভাল টাইম পৰাই গুচি গ'লো খবৰটো পাইছোঁ মই বেলেগ চিন্তা একো কৰা নাই মোৰ ভণ্টিকো মই বিচৰা নাই যিটোৱে খবৰ দিছে তাক মই সুধিছোঁ ল'ৰাটো সপাবলৈ দুমাহৰ পাছত তাই কান্দি কান্দি খবৰ দিছে বোলে দাদা মই ইয়াৰ লগত নেথাকো বন্ধু কিয় তাই কৈছে ই চিনাই গ'ল বোলো তই চাই গৈছিলি কৈছে চিনাই গ'ল দাদা বহুত বিয়া দিয়ে পালে চিনাই মই বোলো নেকান্দিলে মই ভণ্টি বহুত ভাল পাওঁ আজি এইবাৰ একেবাৰে ল'ৰা এটা দিছোঁ ইমান মৰম লগাও যোৱাইছো ইমান মৰম লগা এটা আঁতৰৰ পৰা কান্দি হা ডিঙিটি থাকে এবাৰ মাটিত পেলাই কান্দি খাই হাৰমনিয়ামো বজাইছে তাতকৈ ডাঙৰ কথা এবাৰ আন্ধাৰ ৰাতি হ'ব আপোনাৰ মাটি কাটি কৰিলে কান্দি খাই খতম পেলাই মই বেয়া পাওঁ ভণ্টি বেয়াকৈ গ'লে মহাৰাজ মই বেয়া পাইছোঁ মোৰ কথাটোৱে এৰি আছিলে মহাৰাজ আপোনাৰ ৰাতিপুৱা আজি যিটো ঘটনা হ'ল কাৰ কাটো মহাৰাজ আমাৰ দৈনন্দিন ভাগে কাটো তোক বিয়ালৈ মহাৰাজে কেতিয়া মাতিছে কোনে মাতিছে মহাৰাজে মাতিছে আমাৰ নমলামতে চতুৰ্থামকে থকা দেখি মই মাতি আনিলোঁ পত্ৰ এখন দিলে বোলে বিয়ালৈ যাবা তুমি বোলে বিয়া এখন বন্ধই হ'ব বন্ধ হ'ব তোক কোনে মাতিছে মোক নিজে গৈ কইনাই নিমন্ত্ৰণ দিছে আমিতো শুনিছোঁ তই আকৌ বিয়া কথা আছে তাত এখন ভাগি দিলেহে দম্পতীয়া মোৰ ঘৰলৈ গৈ কৈছে কলিয়া তুমি কিন্তু বিয়ালৈ যাব লাগে নিজৰ ভাই বুলি ভাবে যে 3 দিন আগতে মোৰ কিমান আনন্দ লাগিছে ভাবছোঁ কিয় বেয়া বুলি কৈছে 3 দিন আগত যিমান সময় মাতিছিল তাৰ আগতে গৈ মই বিয়াখন উপস্থিত এই ঘৰত মই বোলো হয় কি কাম আছে মোক দিয়া মই ভাবিছোঁ কি কাম আছে মোক দিয়া কৈছে মাকে খোৱা চোৱা চিতা বাধা পেলাব নিজৰ ভাই বুলি ভাবে যে কাম দিছে এতিয়া আগত আছে পহৰাটো দি থাকে আমাৰ দম্পতীয়া পেটটো ক'লা পিঠা বনাই মিঠা বনাই ইমান ধুনীয়া বগা চব্জি পেটটো একে ডিষ্ট্ৰিক্টে ক'লা হ'বনে এই কিবা বোলে তই অশুভ সংকেতো পাইছি এনেকুৱা কিবা এটা অঘটন ঘটিব বুলি এইটা হ'ব মই বেয়া সংকেত পাইছোঁ কি সংকেত আমি মই পাইছিলোঁ বৃহস্পতি ঘৰত যেতিয়া কিবা অশুভ সংকেত আহে সেই ঘৰত জীৱ জন্তুৱে সংকেত দিব কি কথা কৈছ মোৰ যেতিয়া ডাঙৰ ডেকা দীপক কাইলৈ ঢুকাইছিল ঢুকুৱা আগদিনা কুকুৰে চোতালত আহি লাউচি দিছে নহয় দীপক ছাগলীয়ে সংকেত দিছে মহাৰাজৰ সংকেত দিছে কুকুৰ সংকেত দিছে ছাগলীয়ে
মোকো দিছে মোকো হয়তো বাদ দে আমাৰ বকুতে ভিডিঅ'টো নিদি দিছিল কেনেকৈ মানে ছাগলী আকৌ চিঞৰি আছে আমি কোনো শুনা নাই অকল মই লক্ষ্য কৰি আছো এটা কোৱা ছাগলীজনী এৰাল চিনি আহি আমাৰ বকুতে ভিডিঅ'টো উঠিবলৈ লাগে আৰু খুব খুচিছে কঁকালত সফল একদম ভাল আছিল যে দিল অকণমান তললৈ বস্তু মাৰে ৰাতিপুৱা সেইবোৰে দিলা ছাগলীজনী কেনেকৈ ফোন কৰিছে খুব কেনেকৈ খংকে দিছে এই যে কাটিবলৈ আনিছিল যে ছাগলী ছাগলী কোন মোৰ নহয় মহাৰাজা কৰ ছাগলী আহি আমাৰ বকুতে ভিডিঅ'ত কৈছে কিন্তু